চলিয়াত কিবা ৰৈছি নাকি কাশ্মীৰ হাই গাইজ গুড মৰ্ণিং ফ্ৰম গেংটক মই উঠি ৰেডি হৈ গ'লোঁ বাকী কেইজন শুয়ে আছে ৰেডি হোৱা নাই মানে আমাৰ 7টা বজাত আছে গাড়ী ইয়াৰ পৰা যাব আমাৰ NGP লৈ গেংটকৰ পৰা তো মইতো ৰেডি হৈ গ'লোঁ বাকী কেইজনক মাতি দিব ৰ'ব তেওঁলোকক হোৱাই নাই মানে এই 6:30 বাজি গ'ল আধা ঘণ্টা আছে হাতত গাইজ আজি ইমান ধুনীয়া ঠাই এৰি কিনে ঘৰলৈ যাব লাগিব গাইজ আমাৰ গাড়ী আহি গ'ল এইখন এই বস্তু লোড কৰিছে গোটেইকেইটা আজি বেয়া লাগিব অলপ গোটেইকেইটা যাম যাতে ইয়াৰ পৰা গোটেইকেইটা কান্দো নেকি কি কান্দো নেকি একবাৰ গোটেইকেইটা তাকেতো ও চলিয়াত কিবা ৰৈছি নাকি ও সবৰে মন গলা ৰৈছি মতো ৰৈছি মন ৰৈ গিছি স্মৃতি গাইজ আমি আহি এটা তেল ডিপুত ৰ'লোঁ ড্ৰাইভাৰে তেল ভৰাব আৰু আমি বাথৰুমৰ পৰা আহোঁ এতিয়া দাদা এজন এটা ইনষ্ট্ৰুমেণ্ট বজাই আছে দাদাজনে খুব ধুনীয়া ইনষ্ট্ৰুমেণ্ট বজাইছিল তেওঁক কিবা এটা দি কিনে আমি তাৰ পৰা ওলাই আহিলোঁ গাইজ আহি কিনে ইয়াতে এটা ঠাইত ৰখিলোঁ ইয়াতে আমি চাহ খাব বহিছোঁ আৰু এই চাহটো কেনেকুৱা বঢ়িয়া বনাৰসৰ একদম গাইজ ইয়াৰে ট্ৰেডিশ্যনেল কিছুমান বস্তু আছে এই এক পেকেট লৈ ল'লোঁ মই এটা মুখত ভৰাই লৈছোঁ খাই ল'লোঁ পেকেটটো খুলি বঢ়িয়া টেষ্টটো বঢ়িয়া লাগে গাইজ এই জামত ফাঁচিলোঁ আনাৰস আহিছিল খালোঁ গোটেইকেইটা খালে ভিডিঅ' কৰিব পাহৰি গৈছিলোঁ মানে পাছত মনত পৰিল তো কৰি দিলোঁ আৰু হেলিকপ্টাৰ গাইজ ফাইনেলি আহি পাই গ'লোঁ NGP ষ্টেচন ইয়াতে এতিয়া বস্তুখিনি আনলোড কৰিছোঁ ইয়াৰ পৰা এতিয়া ষ্টেচনলৈ যাওঁ আমাৰ ট্ৰেইন আছে প্ৰায় 2টা মানত কিন্তু চাগে ট্ৰেইন অকণমান লেট আছে এতিয়া আমি গোটেইকেইটা যাই আছোঁ NGP ষ্টেচনলৈ মাজতে কিবা খাব লাগিব কিন্তু গাইজ তাৰ পৰা আহি কিনে ডাইৰেক্ট ভাত খাব বহিছিলোঁ মানে সিদিনাখন এইখন হোটেলতে খাইছিলোঁ ভাল লাগিছিল সেইকাৰণে আজিও এইখন হোটেলতে আহিলোঁ গাইজ খাই কিনে বহুত ভাল লাগিল এইটো আপোনাৰ হোটেলৰ এড্ৰেছ এই একদম ষ্টেচনৰ কাষতে আহিব পাৰে ইয়াতে আহিলে কণ্টেক্ট কৰিব ভাত চাত খাই ওলাই আহিলোঁ এতিয়া আমি ষ্টেচনত গৈ আছোঁ আৰু ওচৰতে গাইজ আমি ষ্টেচনত আহিলোঁ কিন্তু কি বুলি কয় ট্ৰেইন আমাৰ লেট আছে 2 ঘণ্টা লেট আছে গোটেইকেইটা এনেকৈ বহি আছে কিছুমানে থিয়া দি আছে উপায় নাই আৰু ৰখিব লগা আৰু ইয়াতে আমি ইমান ঠাণ্ডা ঠাইৰ পৰা আহিলোঁ না বেয়া গৰম লাগিছে গোটেইবিলাক চলাবিলাক খুলি দিছে ইয়াত বেছি বিশেষকৈ চাওক গাইজ আমাৰ ট্ৰেইন বহুত লেট হ'ল 2 ঘণ্টা লেট সেইকাৰণে আমি আৰু এবাৰ বাহিৰত গ'লোঁ যাই কিনে মানে ষ্টেচনত সুধি আহিলোঁ গাইজ ট্ৰেইন আহি গ'ল গাইজ আমি ট্ৰেইনত বহি ল'লোঁ আমি গোটেইকেইটা মানে বেলেগ বেলেগকৈ পৰিলোঁ আমি 3জন ইয়াতে আছোঁ আৰু বাকী কেইজন বহুত বেলেগ চবেই বেলেগ বেলেগত পৰিছে আমাৰ লগত দুজনে কাষত আছে ৰ'ব তাৰ পৰা এবাৰ আহক দেখাই দি আহক তেওঁলোকক কেনে মজা অকলে আজি অকলে না চব অকলে অকলে বস্তু গাইজ ইয়াতে কণী খাব বুলি গাইজ জালমুড়ি খাম আমি বনাব দিছোঁ মুড়ি নেই খাবা বনাই গাইজ খাই আছে পইচা নাই তাক নকৰি আৰু ইটো ফ্ৰী পালিচন মাৰে এই ইয়াৰ ভিডিঅ' কৰে ব্ৰেকিং নিউজ 15 रुपया आओ
গাইজ গোটেইকেইটাই এনেকৈ আছোঁ চবকেইটাতে বল লাগি গৈছে আৰু পাম আৰু লাহে লাহে ট্ৰেইনখন বহুত লেট আছিল গাইজ আহি পালোঁ আমি এতিয়া নামো গোটেইকেইটাই এতিয়া নামিলোঁ ইয়াৰ পৰা ট্ৰেইনৰ পৰা নামিলোঁ এতিয়া আমি গোটেইকেইটাই সিদিনা থ'ব অহা ভাইটিজনে নিব আহিছে মোৰ গাড়ীখন লৈ ট্ৰিপটোত আমি বাহ খালোঁ 14,800 মান টকা এজনে গাড়ী ধৰিলোঁ গাইজ এতিয়া ঘৰলৈ গৈ আছোঁ বাকী আৰু কি দেখাম ডাইৰেক্ট ঘৰত যাই দেখাম গাইজ আহি পালোঁ দিয়ক এতিয়া আহোঁ গোটেইকেইটা যায় ঘৰত এবাৰ বিদায় দি দিওঁ কান্দা সৰু যাওঁ দিয়ক যাবা বাই 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 টাটা বাই 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 গাইজ গুড নাইট গাইজ ঘৰ পাই গ'লোঁ ভিডিঅ'টো চাই কেনে বোলে জনাব আৰু নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই